আজি আমি সবে একজুট হয়েছো যাতে আমার যিখিনি সোসাইটিত এইবিলাক ঘটনা ঘটি আছে দিস ইজ নট দ্য ফার্স্ট টাইম এটু বারে বারে কোনোবা জেগাত বা এইবিলাক ইনসিডেন্ট হৈ আছে সো আমি সবে অৱেৰ হ'ব লাগে এন্ড আমি কেতিয়াও মানে সাইলেন্স থাকিব নালাগে কি আমাৰ কিবা হ'ব বা উই শুড ৰেজ আৱাৰ ভয়েস এগেইনষ্ট দিস ইনজাস্টিস সো দ্যাট এভরিবডি গেট জাস্টিস আৰু এনেকুৱা ক্ৰাইমটো যাতে ফিউচাৰত কেতিয়াও ৰিপিট নহয় এজন যে ট্ৰেইনাৰ ডক্টৰ হ'বলৈ গৈ আছিল এই সময়তে ঘটনাটো হৈছে কি ক'ব মানে পুৰা ধৰ্ষণ কৰি তাক হত্যা কৰাইছে কি ক'ব This is a very heinous act, I'll say. कि এনেকুৱা কেতিয়াও হ'ব নালাগে যোনে মানে মানুহৰ কাৰণে সোসাইটিৰ কাৰণে হিউম্যানিটি প্ৰভাইড কৰি আছে বা হেল্প কৰি আছে আমাৰ সোসাইটি তেওঁৰ এটা জীৱনটো মানে প্ৰদান কৰি আছে সেইটো হ'বলৈ ডক্টৰ হ'বলৈ গৈছিলে তেখেতে জীৱনটো দিছিলে কিন্তু আজি যোনে জীৱনটো দিয়ে আমাক যোনে আমাক হেল্প কৰে তেখেতৰ লগতে যদি তেনেকুৱা ঘটনাটো ঘটিছে তেনেহলে আৰু ক'বলগীয়া একো নাথাকে মানে সো এইটো মানে বহুত হিনাষ্টিক মানে এটা ইনসিডেন্ট হৈ গ'ল যোনটো প্ৰতি আমি প্ৰতিবাদ কৰিব লাগে আৰু অথৰিটিয়ে ষ্ট্ৰিক্ট একশন ল'ব লাগে যাতে কেতিয়াও এইটো ঘটনা আগতে ফিউচাৰত কেতিয়াও নহয় কি দাবী কৰিব তাৰ ৰেপিষ্টক এৰেষ্ট কৰিছে পুলিচে এতিয়া থানাত আছে বা জেলত আছে কি ক'ব ইয়াৰ এইটোৰ বিষয়ে উই ৱান্ট কমপ্লিট জাষ্টিছ তেখেতক ষ্ট্ৰিক্ট পানিছমেণ্ট দিব লাগিব এইটো আজি ক'বলগীয়া ভাষাই নাই এইটো আমি আৱেৰনেছ ক্ৰিয়েট কৰিব খুজিছোঁ যে ইমান দুৰ্ঘটনা ইমান জঘন্য ঘটনা যিটো ঘটিছে আমাৰ ইণ্ডিপেণ্ডেণ্ট কাণ্ট্ৰি সেইটো বৰ দুখৰ কথা আজিৰ ডেটতো আমি ফ্ৰীডম পোৱা নাই একচুৱেলি আমি গ্ৰেণ্ড চেলিব্ৰেশ্যন কৰোঁ আমি কিমান অহংকাৰ কৰি থাকোঁ যে উই আৰ ইণ্ডিপেণ্ডেণ্ট বাট নো ইটছ ভেৰি shameful in all of us and really it's my request to all the society and to the authority of the country that it should not be done. Strict punishment, strict action must be taken.